हेलो एवरीवन वेलकम टू माय चैनल आशा কৰিছো আপোনালোকে ভালেই আছে টাইটেলটো আৰু থাম্বনেইলটো চাই গম পাইছে চাগে আজি মই আপোনালোকৰ ওচৰত কোনটো ৰেচিপি লৈ আনিছো তেন্তে আহকচোন আজি আমাৰ ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো শেষলৈকে চাবলৈ নাপাহৰিব প্ৰথমতে মই পছলাখিনি সৰু সৰুকৈ কাটি ললো এতিয়া গৰম কেৰাহীত মই তেলখিনি দি লৈছো তেলখিনি মই ডাঙৰ চামুচৰে 4 চামুচ মান হ'ব চাগে অলপ বেছিকৈ দিছো তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত পিয়াজখিনি দি লৈছো গোটেই পিয়াজখিনি দিয়াৰ পিছত এইখিনি মই ভালদৰে লৰাই লম আৰু অকমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি লম 2 মিনিটৰ পিছত পিয়াজখিনি অকমান ৰঙচুৱা হোৱা সময়তে মই ইয়াত নহৰু আৰু আদা পেষ্টখিনি দি দিছো এইখিনি দিয়াৰ পিছত মই এইখিনি ভালদৰে লৰাই লম আৰু কেঁচা গোন্ধ নোযোৱালৈকে মিডিয়াম ফ্লেমত ভাজি লম আদা আৰু নহৰু পেষ্টখিনি ভালদৰে সিজাই লোৱাৰ পিছত এইখিনি ভালকৈ লৰাই লম আৰু ইয়াতে মই মাংসখিনি দি দিছো মই এই ৰেচিপিটোৰ কাৰণে লোকেল চিকেন ব্যৱহাৰ কৰিছো মাংসখিনি দি লোৱাৰ পিছত মই ইয়াত মাংসত ব্যৱহাৰ হোৱা মছলাখিনি দি লম মছলাখিনি হৈছে হালধি জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু অলপ মিট মছলা মছলাখিনি প্ৰায় মই আধা চামুচকৈ লৈছো এতিয়া এই মছলাখিনি মাংসখিনিৰ লগত ভালদৰে মই মিক্স কৰি লম মাংসখিনি যাতে মছলাখিনি ভালদৰে মিক্স হৈ যায় মাংসখিনি ভালদৰে মিক্স হোৱাৰ পিছত মই ইয়াত 1 চামুচ নিমখ দি দিছো নিমখখিনি দিয়াৰ পিছত মই আকৌ মাংসখিনি নিমখখিনিৰ লগত ভালকৈ মিক্স কৰি লম আৰু এইখিনি মই মিডিয়াম ফ্লেমত 5 মিনিটৰ কাৰণে ফ্ৰাই হ'ব দিম পাঁচ মিনিটৰ পিছত মাংসখিনিৰ পৰা তেল এৰিব লৈছে এতিয়া এইখিনি ভালদৰে মই এবাৰ আকৌ লৰাই লম ভালকৈ মছলাখিনিৰ লগত মিক্স কৰি লম তাৰ পিছত মই ইয়াত কাটি থোৱা পছলাখিনি দি দিম অলপ অলপকৈ মই পছলাখিনি গোটেইখিনি দি দিছো মাংসখিনিৰ ওপৰতে পছলাখিনি দি লোৱাৰ পিছত মই এতিয়া ভালদৰে পছলাখিনি আৰু মাংসখিনি মিক্স কৰি ল'ম গোটেইখিনি যাতে ভালদৰে মাংসখিনিৰ লগত মিক্স হৈ যায় ভালকৈ লৰাই লৈছো ভালকৈ লৰাই লোৱাৰ পিছত মই এইখিনি 5 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত সিজিব দিম 5 মিনিটৰ পিছত মই আকৌ পছলাখিনি ভালকৈ আকৌ লৰাই লৈছো এবাৰ ভালদৰে মই মিক্স কৰি লম পছলাখিনি তাৰ পিছত ইয়াত মই আধা কাপ মান গৰম পানী দি দিম গৰম পানীখিনি দিয়াৰ পিছত মই পছলাখিনি আৰু মাংসখিনি পানীখিনিৰ লগত ভালদৰে মই মিক্স কৰি লম আৰু এইখিনি মই লো ফ্লেমত 10 মিনিটৰ কাৰণে উতলিব দিম 10 মিনিটৰ পিছত মই পছলাখিনি আকৌ এবাৰ চেক কৰি চালো আপোনালোকে পাৰিলে মাজে মাজে চেক কৰি চাব আৰু লৰাইও থাকিব এতিয়া মই এই পছলাখিনি ভালকৈ লৰাই লম দেখিছেনে পানীখিনি একেবাৰে শুকাই গ'ল পছলাখিনিৰ পৰা এতিয়া এইখিনি মই ভালকৈ লৰাই লৈছো আকৌ এবাৰ আৰু কাটি থোৱা জলকীয়া কেইটা পছলাখিনিৰ ওপৰতে দি দিছো জলকীয়া কেইটা দিয়াৰ পিছত মই আকৌ লো ফ্লেমত 5 মিনিটৰ কাৰণে সিজিব দিম পছলাখিনি 5 মিনিটৰ পিছত আমাৰ পছলাখিনি একেবাৰে সিজি গৈছে এতিয়া এইখিনি মই ভালদৰে অকমান লৰাই লম আৰু গেছটো অফ কৰি দিম
এয়া আমাৰ পচলাৰ লগত লোকেল চিকেন ৰেচিপি ৰেডি। এই ৰেচিপিটো খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকে পচলাৰ লগত যিকোনো মাংস ব্যৱহাৰ কৰিব পাৰে আৰু পচলা আমাৰ হেল্থৰ কাৰণে খুবেই ভাল। তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট বক্সত জনাবচোন। যদি ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো ক্লিক কৰি থ'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে। আৰু যদিহে আপুনি নতুন মোৰ চেনেলটোত তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।